নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত অসম চৰকাৰে যি ৩২,০০০তকৈ অধিক যি চাকৰি নিযুক্তি দিম বুলি কৈছে, যিটো বিজ্ঞাপন ছেপ্টেম্বৰ 10 তাৰিখে ওলাব। গতিকে সেই চাকৰি আবেদনৰ বাবে আপোনালোকে হয়তো বহুত দিনৰ পৰা অপেক্ষা কৰি আছে। গতিকে সেই যে চাকৰিৰ বাবে আবেদন কৰিব, তাৰ বাবেতো কিছু ডকুমেণ্ট লাগিব, নথিপত্ৰবোৰ কিছুমান আপোনালোকৰ দৰকাৰ হ'ব। এতিয়া কোনবিলাকনো নথিপত্ৰ দৰকাৰ হ'ব আৰু আজিৰ দিনৰ আপোনাৰ ওচৰত যিটো আগত নথিপত্ৰ আছিলে, হয়তো এতিয়া সেইখন কামত নাহিবও পাৰে। গতিকে আজি ভিডিঅ'টো সেইটোৱে আলোচনা কৰিম যে কোনবিলাক নথিপত্ৰ লাগিব, কেনেকুৱা ধৰণৰ নথিপত্ৰ লাগিব, যিৰ বাবে আপুনি এই যে ৩২,০০০তকৈ যি অধিক চাকৰিটো এডভাৰটাইজমেণ্ট ওলাব, তাৰ বাবে আবেদন কৰিব পাৰিব। যদি এইকেইখন নথিপত্ৰ নাথাকে তেন্তে আপুনি আবেদন কৰিব নোৱাৰিব। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব, আৰু যদি মোৰ ভিডিঅ'বোৰ ইনফৰমেশ্যন বুলি ভাবে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, এতিয়া প্ৰথম যিটো আপোনাৰ নথিপত্ৰ বা ডকুমেণ্ট লাগিব, সেয়া হৈছে কাষ্ট চাৰ্টিফিকেট। এতিয়া কাষ্ট চাৰ্টিফিকেট হয়তো আপোনালোকৰ ওচৰত আছে, আগতে বনোৱা, বহুত দিনতে বনোৱা, বা কিছুমানে হয়তো বহুত স্কুলৰ দিনতে বনাই থয়। কিন্তু এতিয়া কথা হ'ল, বহুতৰ এতিয়া অনলাইনৰ যিটো এক্সামৰ যিটো চাকৰি, তাৰ আগৰ বছৰটো এনেকুৱা হৈছিলে যে কাষ্ট চাৰ্টিফিকেটখন অফলাইন নহ'ব, অনলাইন কৰা হ'ব লাগিব, ডিজিটেলাইজ হোৱা হ'ব লাগিব। এতিয়া কিছুমানে যিবোৰ আগৰ পৰীক্ষা হৈছিলে বা চাকৰি পাই গৈছে, তেখেতসকলৰ কাষ্ট আগৰ অফলাইনত কৰা চাৰ্টিফিকেটখন দিছিলে। গতিকে তেনেক্ষেত্ৰত তেখেতক আকৌ টাইম দিছিলে যে আপোনালোকে ডিজিটেলাইজ কৰি লওক চাৰ্টিফিকেটখন, তেতিয়া সেইখন একচেপ্ট কৰা হ'ব। গতিকে আপোনালোকৰ ওচৰত যে আগৰ চাৰ্টিফিকেটবোৰ আছে, গতিকে এতিয়া আপোনালোকে আকৌ এপ্লাই কৰি দিয়ক। এইটো বহুত ডাঙৰ কাম নহয়, সোনকালে হৈ যায়। অনলাইন দোকানলৈ আপুনি যাব, তাতে আপোনালোকে হৈ যাব। আপোনালোকে ক'ব যে মোৰ চাৰ্টিফিকেটখন ডিজিটেলাইজ কৰিব বিচাৰিছোঁ, তেতিয়া আপোনালোকৰ যিকোনো ধৰণৰ চাকৰিত আজিকালি অফলাইনৰ ডকুমেণ্টবোৰ নিবিচাৰে, অনলাইন কৰাবই বিচাৰে। গতিকে আপোনাৰ যদি অনলাইন কৰা নাই, ডিজিটেলাইজ কৰা নাই কাষ্ট চাৰ্টিফিকেটখনটো আপোনালোকে সোনকালে কৰি লওক। এইটো এটা বহুতৰে নহ'লে প্ৰব্লেম দিব আপোনালোকৰ। প্ৰথম কথা হৈছে কাষ্ট চাৰ্টিফিকেটখন। ছেকেণ্ড, আপোনালোকৰ যিখন ডকুমেণ্ট দৰকাৰ হ'ব, সেয়া হৈছে গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট। আপোনাৰ ধৰি লওক আপুনি গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে, যিখন মেইন চাৰ্টিফিকেটখন আছে, সেইখন হয়তো বহুতে উলিয়াবলৈ থাকি যায়, এলাহ কৰে। কিন্তু এক্সামৰ টাইমত বা আপুনি যদি এক্সাম পাছো কৰিলে বা আপুনি চাকৰিও পায়, তাৰপিছতো আপোনাক মেইন যিখন চাৰ্টিফিকেটখন বিচাৰিব। গতিকে তেনে ক্ষেত্ৰত যদি আপোনালোকৰ খৰধৰ নহয়, তাৰ আগতে আপোনালোকে যদি গ্ৰেজুৱেশ্যন মেইন চাৰ্টিফিকেটখন যদি এতিয়ালৈকে এপ্লাই কৰা নাই অনলাইনত, সোনকালে এপ্লাই কৰি লওক, নহ'লে পাছত আপোনালোকৰ নিজৰে দিগদাৰ হৈ যাব। তো 2 নম্বৰ আপোনাৰ ডকুমেণ্টখন হৈছে গ্ৰেজুৱেশ্যনৰ যিটো মেইন চাৰ্টিফিকেট। আৰু এতিয়া 3 নম্বৰ চাৰ্টিফিকেটখন আৰু মেইন চাৰ্টিফিকেট আজিৰ দিনত যিটো বিচাৰে চবতে, সেয়া হৈছে এক্সচেঞ্জ কাৰ্ডখন। গতিকে এক্সচেঞ্জ কাৰ্ডখন আগতে অফলাইন আছিলে, আৰু এতিয়া অফলাইনৰ যুগ গ'ল আৰু অফলাইনৰ চাৰ্টিফিকেটখন একচেপ্ট নকৰে। এতিয়া অনলাইনৰ চাৰ্টিফিকেটখন লাগিব, এক্সচেঞ্জ কাৰ্ডখন। যদি আপোনালোকৰ বহুত আগতে যদি এক্সচেঞ্জ কাৰ্ড বনোৱা আছে অফলাইন, কিন্তু সেইখন এতিয়া নল'ব। এতিয়া আপোনাৰ এক্সচেঞ্জ কাৰ্ডখন অনলাইন ডিজিটেলাইজ কৰা হ'ব লাগিব, আৰু সেইখনটো আপোনাৰ যেতিয়া এক্সামটো এডভাৰটাইজমেণ্ট ওলাব, যেতিয়া আবেদন কৰিব, তেতিয়াই দৰকাৰ হ'ব। গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ নিজৰে দিগদাৰ হ'ব। গতিকে যাৰ এক্সচেঞ্জ কাৰ্ডখন অনলাইন কৰা নাই, ডিজিটেলাইজ কৰা নাই, সোনকালে কৰি লওক। এইখন বহুত মেইন হয়। আজিকালি চৰকাৰী চাকৰি, গোটেইবোৰ চৰকাৰী চাকৰি এইখন চাৰ্টিফিকেট লাগেই। গতিকে এইখন আপোনাৰ যদি অফলাইন হৈ আছে, আপোনালোকে অনলাইন সোনকালে কৰি লওক। লাষ্ট যিখন চাৰ্টিফিকেট আছে, এয়া আপোনাৰ এক্সামত কেতিয়াবা বিচাৰে, যদি এইখন নাথাকে আপুনি কিছুমান এক্সাম দিব নোৱাৰে। সেয়া হৈছে কম্পিউটাৰ চাৰ্টিফিকেট। হয়, কম্পিউটাৰ চাৰ্টিফিকেট এতিয়া কম্পিউটাৰ চাৰ্টিফিকেটখন আপুনি ঘপককৈ কেতিয়াও উলিয়াই ল'ব নোৱাৰে, বা পইচা দি উলিয়ালে সেইখন আপোনাৰ ভুৱা হ'ব। পাছত আপুনি চাকৰি পালেও আপোনাৰ চাকৰি যোৱাৰ সম্ভাৱনা থাকে। গতিকে তেনে ক্ষেত্ৰত আপুনি পইচা দি চাৰ্টিফিকেটখন ওলোৱাতকৈ আপোনাৰ যদি টাইম আছে, আপোনাৰ কোৱা যোগাযোগ আছে, তো আপোনালোকে সেই কম্পিউটাৰ শিকি লওক। শিকি শেষ নহ'লেও কেতিয়াবা চাৰ্টিফিকেটখন দি দিয়ে। গতিকে আপোনাৰ এতিয়াও টাইম আছে। যদি আপোনাৰ ওচৰত কম্পিউটাৰ চাৰ্টিফিকেট নাই, তেনে ক্ষেত্ৰত আপুনি ওচৰৰে কম্পিউটাৰ চেণ্টাৰলৈ গৈ আপুনি ছমহীয়া কোৰ্চ বা এবছৰীয়া কোৰ্চ এটা কৰি ল'ব, আৰু কৰি থকা টাইমতে আপোনাৰ চাৰ্টিফিকেটখন যদি দৰকাৰ হয়, এক্সাম এডভাৰটাইজমেণ্টটো ওলাই যায়, তেতিয়া আপুনি ক'ব পাৰিব যে আপোনাক দি দিয়ক, আপুনি শিকিও থাকিব পাৰিব। গতিকে এইকেইখন
চাৰ্টিফিকেট খুব ইম্পৰ্টেণ্ট হয় কাষ্ট চাৰ্টিফিকেট গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট এক্সচেঞ্জ কাৰ্ড আৰু কম্পিউটাৰ চাৰ্টিফিকেট গতিকে এইকেইখন যদি আপোনাৰ ওচৰত এখনো নাই যদি আৰু এতিয়াও টাইম আছে গতিকে আপোনালোকে সোনকালে উলিয়াই ল'ব তেতিয়া আপোনালোকৰে সুবিধা হ'ব গতিকে আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে যদি এইকেইখন চাৰ্টিফিকেট নাই সোনকালে উলিয়াই ল'ব আৰু মোৰ ভিডিঅ'বোৰ যদি ইনফৰমেশ্যন বুলি ভাবে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ